নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোলৈকে প্ৰীতি সম্ভাষণ জনাইছো এছা মই আয়ুবৰ কাষতে এইবোৰ কি দেখিছে নহয় আপোনালোকে বন্ধুসকলে আৰু এয়া আয়ুবৰ পৰিবাৰ ৰিনু তেওঁলোকে ইমান মৰমেৰে নিজৰ ছাগলীখিনি পুহিছে আয়ু কেতিয়াৰ পৰা এইটো কাৰবাৰ তুমি কৰি 3 বছৰ হ'ল 3 বছৰ হ'ল 3 বছৰ এইটো খৰচটো কৰ এইটো মৰিয়ানী পাইছিলো মই কঁঠালগুৰি বাগান এইটো কৰবা আনিছিলা মৰিয়ানী কঁঠালগুৰি বাগান পাইছিলো প্ৰথম এজনী ছাগলী আনিছিলো হয় 3000 টকা দি হয় প্ৰায় 3 বছৰ পাছত এতিয়া মোৰ এতিয়া টোটেল হ'লকে 22টা হয় 22 বছৰ পিছত 3 বছৰ পাছত হয় এটা 22টা কালি মই খাচী ছাগলী এহাল বিকিলো হয় 48000 এইটো কিতাপৰ কৈছে হয় আৰু তেখেতসকলে এড্ৰেছটো কেনেকৈ গম পালে গম নাপাওঁ হয়তো কোনোবাই চাগে খবৰ দিলে তাৰপাছত এতিয়া আৰু এটা আছে মোৰ ঘাই ছাগলী খাচী সেইটো 40000 টকা দি আছে এইটো কিবা নাম আছে নেকি প্ৰত্যেকৰে নাম আছে হয় তাৰ আছে গাঁওবুঢ়া এজনী সৰুবতী এজনী মুনি এই দুটা পিতো এইটো সৰু ফচল এইজনী ফুলবুলি পুতিমুৰি এইজনী সৰুবতী চাটৰি এই দুটা পিতো আৰু এইটো পোৱালি আৰু এটা মাঘী এটা মঘাই সেইটো মাঘৰ বিহুৰ দিনাখন কৰিছিলে ৰিনুৱে কি ক'বা তুমি কি ক'বা মই কি ক'ম তেখেতে কোৱাখিনিয়ে ক'ম আৰু হয় এতিয়া আমি উপকৃত হৈছো আৰু বাকী এতিয়া মই আৰু 4-5জনমান জগিবলৈ আছে আৰু 10-12টামান পোৱালি মাৰ্চ মাহৰ ভিতৰতে আহিব প্ৰিয় বন্ধুসকল মই আপোনালোকক সেই চটৰ ওপৰত কেনেকৈ ছাগলীখিনি ৰাখে সেইখিনিও দেখুৱাম আপোনালোকে চাই লওক আৰু তুমি এটা কথা কোৱাচোন এনেকৈ ছাগলী পুহি এজন যুৱক বা এটা পৰিয়াল সংস্থাপন হ'ব পাৰে ধুনীয়াকৈ এটা পৰিয়াল দুটা পৰিয়াল পাৰি আমাৰ ঠাই কম কাৰণ আমি চটৰ প্ৰতি সিহঁতক ঘৰ বনাইছোঁ ওখ ডাঙৰ ঘৰ তাহাঁতক ৰাতি মানে ধুনীয়াকৈ চাৰিফালে বান্ধি মাৰি দিওঁ ঠাণ্ডা দিনত ৰাতি গৰম দিনত আমি ফেন দি দিওঁ চিলিং ফেন তাহাঁতক খানাটো দিওঁ মেৰিগোল্ড বিস্কুট চাপৰৰ কথা পাওঁ ঘাঁহ চিনি নাপায় নেমু চৰবতো দিওঁ গৰমত নেমু চৰবত খুৱাওঁ গৰম দিনত ফেন দিওঁ ৰাতি ঘাঁহ চিনি নাপায় আৰু প্ৰত্যেকটো বস্তুত কষ্ট কৰিব লাগিব তেতিয়াহে কিবা এটা হ'ব তাৰপিছত আমি কেঁচা বেঙেনা খুৱাওঁ গাজৰ খুৱাওঁ আমাৰ ক'লা নিমখ আছে আমি 40 কেজি ক'লা নিমখ আনি থৈছোঁ এয়া ক'লা নিমখ আমি এটা বটলত থৈ দিওঁ তাহাঁতক প্ৰয়োজন অনুসাৰে তাহাঁতে নিজে চেলেকি খায় গেছৰ কাৰণে তাহাঁতৰ ভাল গেছৰ কাৰণে এইটো নিজৰ তাহাঁতৰ পৰিমাণ তাহাঁতে নিজে খাই ল'ব এতিয়া মই 40 কেজি ক'লা নিমখ আনিছিলোঁ এতিয়া প্ৰায় 10 কেজিমান আছে 30 কেজিমান এটাই হ'ল যদি আৰু ভগৱানে দিয়ে মানে আমি আৰু ইডলৈকে 40-50 হাজাৰ টকা হ'ল চাকৰি বিকি হয় নি বেপাৰীবোৰ কৰে বেপাৰীটো আমি গৃহস্থালী মানুহক দিয়ে বেপাৰী মানে আহি পেলাই বৰ ছাগলীবোৰ পকাল চকালে পিটি দিলে মানে তাহাঁতৰ পিঠিটো কমি যায় গ্ৰাহকক কৈছোঁ কোনোবা বেপাৰী যদি আহে ছাগলী থাকে আপোনালোকৰ মানে বেপাৰীক পিটিকা মাৰিব নিদিব তাৰ কিডনীটো থাকে তলত তেতিয়া তাহাঁতৰ মানে পিঠিটো নাইকিয়া হৈ যায় সেইটো বৰ ডাঙৰ কথা আপোনালোকে সেইটো খালি অলপ সতৰ্ক হ'ব চমহীয়া হওক প্ৰায় আমাৰ 5-5.5 মানে গাভিনী হৈ যায় বন্ধুসকল গঁৰালটো দেখুৱাইছোঁ ওপৰত এনেকৈ চাদৰ ওপৰত কেনেকৈ গঁৰালটো বনাইছে সেইখিনিও দেখুৱাইছে আমাৰ দানা তাহাঁতৰ কাৰণে আনি দানা আনি থৈছে তাহাঁতৰ কাৰণে ভিতৰখন দেখুৱাই দিয়ে এইটো ভিতৰটো চাওক কিমান ধুনীয়া কি কৰা দানা আনি থৈছোঁ এইবোৰ দানা ন দানা তাহাঁতৰ কি দানা আপোনাৰ সৰিয়হৰ যিটো মৰাৰ পাছত যিটো হেৰি ওলায় তাহাঁত তুঁহটো ওলায় হয় আমি এইটো দপঠা পানোগৈ হয় আনি তাহাঁতৰ লগত চাপৰ আৰু মানে গুড় পানীৰ লগত মিক্স কৰি তাহাঁতক খুৱাওঁ ছাগলীবোৰে ঘাঁহ চিনি নাপায় ঘাঁহ চিনি নাপায় আৰু প্ৰত্যেকৰ নাম আছে মা বুলিলে আহে যা বুলিলে যায় ক'তো হেৰি দিগদাৰ নাই মানুহে কয় পেঠা ছাগলী মেলিলে ঘূৰি নাহে কিন্তু মোৰ পেঠা ছাগলী যে মোৰ পেঠা ছাগলী ক'তো নাযায় মানে গাভিনী ইয়াতে হয় চব ইয়াতে হয় ধন্যবাদ সকলো সুবিধা কৰি লৈছোঁ নিজেই ভালকৈ কৰি থকা কামটো ঠিক আছে আশীৰ্বাদ কৰিব ৰাইজেও জানক ৰাইজেও জানক আৰু এনেকুৱা এটা ছাগলী ফাৰ্মখনৰ নাম ৰাখিছে নি নাই এতিয়ালৈকে একো ফাৰ্মৰ নাম ৰখা নাই নাম এটা দিবা ধুনীয়া নাম এটা চাই লওঁ আৰু মই আপোনাৰ এগ্ৰিকালচাৰ বা NGO এটাৰ পৰা মই সহায়ো পাইছোঁ হৈছে মোক তেখেতসকলে এভেলি 3000 নে 3500 টকা মোক তেখেতসকলে মানে আৰ্থিকভাৱে সহায়ো কৰিছিলে আৰু চিপাহীখোলা ব্লকৰ আছে আপোনাৰ মৃন্ময় চুতীয়া ডক্টৰ আৰু সিদ্ধাৰ্থ বৰা তেখেতসকলৰ পৰা মই বহুত সুবিধা পাওঁ তেখেতসকলে মোক বহুত সুবিধা দিয়ে আৰু প্ৰত্যেক ক্ষেত্ৰত তেখেতসকলে মানে মোক চাই থাকে চোৱা চিতা কৰি থাকে চূণগুৰি ফিটকিৰি আপোনাৰ ডেটুল পটাছ এইবিলাক সকলো তেখেতসকলে মানে মোক ইয়াত গঁৰালৰ ভিতৰত ছটিয়াবৰ কাৰণে সেইটো তেখেতক দিয়ে আৰু বাকী প্ৰায় মানে মই এটা বস্তু আজিলৈকে কিনি পোৱা নাই মানে হস্পিটালে গ'লেই তেখেতসকলো মোৰ ইয়ালৈ আহে মই তেখেতৰ মানে যোগাযোগটো আছে তেখেতসকলৰ লগত মোৰ তেখেতসকলে মোক ধুনীয়াকৈ চিনি পাওঁ মই ধুনীয়াকৈ চিনি পাওঁ তেখেতসকলক আৰু প্ৰত্যেক মানে ভাল সহায় দিয়ে তেখেতসকলে মোক সিদ্ধাৰ্থ বৰা
আৰু মৃন্ময় চুতীয়া ডক্টৰ চিপাহী ক্লাবৰ আমি এই বাবতে তেখেতসকললৈ ধন্যবাদ জনাইছো নহয় জানো সেইটো কথা আৰু তেখেতসকলে যিটো এটা সহায় দি আছে মোক আৰু বেলেগেও যদি এনেকুৱা এটা কাম কৰে তেখেতসকলে নিশ্চয় তেখেতসকলক সমানে দিব সহায় কৰিব সেইকাৰণে মই সকলোকে কওঁ আপোনালোকে ছাগলী পোহক একো অসুবিধা নাই একো খৰচা নাই বিনা খৰচত আপোনালোকে ছমাহত এটা গাভিনী পোৱালি দিব প্ৰায় এইবিলাক ছাগলী দুটা পোৱালি দিয়ে এতিয়া মোৰ যিমান এতিয়া 6টা পোৱালি জগিলে মাঘৰ বিহু গাব এতিয়ালৈকে মোৰ 6টাই চেউৰী পোৱালি মাইকী পোৱালি মতা পোৱালি নাই ধন্যবাদ ধন্যবাদ জনাইছোঁ